ৰশ্মি ৰেখাই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব যাতে আহিবলগীয়া মোৰ সকলোবিলাক ভিডিঅ' আপোনালোকে আগতীয়াকৈ পায়। আজি ভিডিঅ'টোত আমি এতিয়া মানে আমাৰ মোৰ লগৰ নহয় একচুৱেলি মোৰ মানুহজনৰ লগৰ গোটেইবিলাকে একেলগে মানে এটা আয়োজন কৰিছোঁ, একেলগে খাম বুলি এসাঁজ। লগৰটো ঘৰত এতিয়া খাম আমি, চাই যাবচোন আপোনালোকেও। একদম পথাৰৰ মাজত বহুত ভাল লাগে চাগে পৰিৱেশটো, পথাৰৰ মাজত ঘৰটো। তেওঁলোকৰ ফিচাৰীও আছে ইয়াতে, হাঁহো পোহে, চৰাই গোটেইবিলাক আছে ইয়াতে। চবেই ছাগলী মাংস বনাবলৈ জানে। মই বনাই পোৱা নাই আজিলৈ। মই বনাই পোৱা নাই। আমাৰ ঘৰত নাখায় যে, আমি খাওঁ। আমাৰ আধাতকৈ বেছি মানে গোটেইখিনি হেৰি কৰি ষ্টাৰ্ট কৰিছোঁ আমি ভাত বনাবলৈ। ভালে চাই দিয়ক। গোটেইকেইজনীকে দেখুৱাইছোঁ দেই, খাই কৈ দিয়া। এজনী বৃষ্টি চোৱা, এজনী নাচায়, চাই দে। তাৰপিছত আছে যে মেনি গাঁঠি আছে, তেওঁলোকৰ ঘৰতে খাইছোঁ আমি একেলগে সকলোৱে। আমাৰ ভণ্টি এতিয়া মাংস বনাব। পৰিস্মিতা আছিলে জানো? হে ভগৱান, মুখৰ ইমান লুকাইছে। কি লৈছোঁ ৰ'বা, জলকীয়া নিমখ, ৰেড চিলি, তেল ওলাইছে নেকি ন মাংস হয়। মই এতিয়া বনাম এইখিনি গেছতে, কেৰাহীটো গৰম কৰি লৈছোঁ। ছাগলী মাংসখিনি বনাই হৈ গ'ল, এতিয়া লোকেলখিনি বনাম। ৰেড চিলি অলপ দিছোঁ, জিৰা পাউডাৰ, গুড়ি জলকীয়া, আদা নহৰু পেষ্ট, আলুখিনি দি দিছোঁ। তাৰপিছত ভাজি লৈ ভজা হৈ গ'ল, পানী দিম। এতিয়া ঢাকন দিম। এয়া হৈ গ'ল মাংসখিনি। খাওক এতিয়া, খাওক। ইউটিউবত কেনেকুৱা লাগিছে কওক আকৌ। নাইচ লাগিছে, ধৰি ৰাখক। কেনেকুৱা লাগিছে? বিয় নকয় কিয় মই এটা কৈ দিয়ক। বঢ়িয়া লাগিছে। কলপাতত খাই বহুত ভাল লাগে ন, খোৱাটোৱে মজা কলপাতত। এতিয়া আমি খাইছোঁ একেলগে চাৰিজনীয়ে, একেবাৰে শেষত
পুৰা খাইছোঁ দেখা দিওঁ নে মানুহকেইজনী ভাল নহয় মাংস ধুনীয়া লাগিছে খাই এইবিলাক চাওক ঘৰতে হাঁহ পুহিছে ইমান ধুনীয়া পৰিৱেশ সন্ধিয়া একেবাৰে তামামা ফটো উঠা লাগিছে দেই গেখনি খগুৱা পাহাৰ এইখন যোৰা যোৰা এইহাল এইহাল আহি আছে ফটো উঠিব এইটো চিংগুল চিংগুল তিনিহাল ইমান ধুনীয়া লাগিছে জৰিটো কেনেকুৱা লাগিছে ক'ব হা এতিয়া খাই কৈ আমি ঘৰলৈ যাম এতিয়া হৈ গ'ল খোৱা বোৱা বহুত এনজয় কৰিলোঁ ভাল লাগিলে এতিয়া যামগৈ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি হোল্ড কৰি দিব যাতে আহিবলগীয়া মোৰ সকলোবিলাক নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় বাই বাই ঘৰলৈ গৈ আছোঁ এতিয়া আমি বাই বাই ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম মই ৰশ্মি ৰেখাই আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ